নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো অন্যটা ভিডিঅ'লৈ। আপুনি যদি আমাৰ লাহৰি আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। ৰমেশ তিৱাৰী সুৰজপুৰৰ এখন সৰু গাঁৱত তেওঁৰ কিৰাণাৰ দোকান তিৱাৰী কিৰাণা ষ্ট'ৰ চলাইছিল। তেওঁ এজন কষ্টকৰি আৰু হাঁহিমুখীয়া মানুহ আছিল, যাৰ বাবে তেওঁৰ পৰিয়াল আৰু দোকানেই আছিল তেওঁৰ গোটেই জগত। তেওঁৰ মা শান্তি দেৱী আৰু সৰু ভগ্নী কবিতা তেওঁৰ সৈতে থাকিছিল। ৰমেশৰ বিয়া হৈছিল মায়াৰ সৈতে। মায়া তীক্ষ্ণ বুদ্ধি আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে জনাজাত আছিল। মায়াৰ কিতাপ পঢ়া আৰু কাহিনী লিখাৰ চখ আছিল। তাই প্ৰায়েই তাইৰ সপোনৰ কথা কৈছিল যে এদিন তাইৰ কাহিনীবোৰ ডাঙৰ প্ৰকাশন গৃহত ছপা হ'ব। ৰমেশে যিয়ে মায়াক অতি ভাল পাইছিল, তাইৰ প্ৰতিটো সৰু ডাঙৰ ইচ্ছা পূৰণ কৰিছিল। তেওঁ নিজৰ সঞ্চয়ৰ পৰা মায়াক এটা লেপটপ উপহাৰ দিছিল, যাতে তাই নিজৰ কাহিনী টাইপ কৰিব পাৰে আৰু অনলাইন লেখা মঞ্চত শ্বেয়াৰ কৰিব পাৰে। মায়াৰ লেখাৰ অভ্যাসৰ বিষয়ে কবিতাৰ সন্দেহ আছিল। তাই প্ৰায়ে ৰমেশক কৈছিল, বৌৱে দিনে ৰাতিয়ে লেপটপত চাই থাকে। এই অনলাইনৰ মানুহবোৰ ভাল নহয়, তুমি সাৱধান হোৱা উচিত। কিন্তু ৰমেশে হাঁহি হাঁহি কথাটো আওকাণ কৰিছিল আৰু কৈছিল, মায়াৰ সপোন হৈছে লেখিকা হোৱা, মই তাইৰ সৈতে থাকিম। শান্তি দেৱীয়েও মায়াৰ প্ৰশংসা কৰিছিল, কিন্তু তেওঁ বিচাৰিছিল যে মায়াই ঘৰৰ দায়িত্ববোৰৰ প্ৰতিও মনোযোগ দিয়ক। মায়া আৰু ৰমেশৰ বিবাহিত জীৱন সুখৰ আছিল আৰু সুৰজপুৰৰ মানুহে তেওঁলোকৰ যোৰাটোক আদৰ্শ হিচাপে গণ্য কৰিছিল। এদিন মায়াই ৰমেশক ক'লে যে তাই পুৰণি কলেজৰ বন্ধু বিক্ৰম শৰ্মাৰ সৈতে ভূপালত সাক্ষাৎ কৰিবলৈ যাব বিচাৰে। বিক্ৰম এজন উদীয়মান সাংবাদিক আছিল, যিয়ে এখন স্থানীয় বাতৰি কাকতৰ বাবে কাম কৰিছিল। মায়াই ক'লে যে বিক্ৰমে তাইৰ কাহিনী প্ৰকাশৰ বাবে সঠিক সম্পৰ্ক গঢ়ি দিব পাৰে। ৰমেশে কোনো দ্বিধা নকৰাকৈ অনুমতি দিলে আৰু মায়াক ভূপাললৈ পঠিয়াই দিলে। ভূপালৰ পৰা উভতি অহাৰ পিছত মায়াৰ আচৰণ সলনি হ'বলৈ ধৰিলে। তাই নিমাত আৰু দুখী হৈ পৰিল। ৰাতি দেৰিলৈকে লেপটপত সময় কটাবলৈ ধৰিলে আৰু ৰমেশৰ সৈতে কথা পাতোঁতে তাল বাহানা কৰিবলৈ ধৰিলে। ৰমেশে ভাবিলে যে হয়তো তাই নিজৰ লেখাৰ বাবে মানসিক চাপত আছে, গতিকে তেওঁ মায়াক আৰু উৎসাহিত কৰাৰ চেষ্টা কৰিলে। কেইমাহমানৰ পিছত মায়াই ক'লে যে তাই দিল্লীত এটা লেখাৰ কৰ্মশালাত অংশগ্ৰহণৰ সুযোগ পাইছে। ৰমেশে আনন্দৰ সৈতে তাইক যাবলৈ উৎসাহিত কৰিলে আৰু নিজৰ পৰা ধন দিলে। কিন্তু মায়া দিল্লীলৈ গৈ উভতি অহা নাছিল। কেইদিনমান পাৰ হৈ গ'ল আৰু ৰমেশৰ চিন্তা বাঢ়িবলৈ ধৰিলে। তেওঁ মায়াৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে যোগাযোগ কৰিলে, কিন্তু কোনেও একো খবৰ পোৱা নাছিল। অৱশেষত এমাহৰ পিছত ৰমেশে মায়াৰ এখন চিঠি পালে। চিঠিখনত মায়াই লিখিছিল, ৰমেশ, মোক ক্ষমা কৰা, মই তোমাৰ সৈতে বিয়া পৰিয়ালৰ চাপত হৈছিলোঁ। মোৰ হৃদয় সদায় বিক্ৰমৰ সৈতেই আছিল। তেওঁ মোক মোৰ সপোনৰ জগতলৈ লৈ গৈছে, য'ত মই এগৰাকী লেখিকা হ'ব পাৰোঁ। তুমি এজন বৰ ভাল মানুহ, কিন্তু মই তোমাক ভাল পাব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি মোক পাহৰি যোৱা। চিঠিখন পঢ়ি ৰমেশৰ হৃদয় ভাগি গ'ল। তেওঁ বুজি পোৱা নাছিল যে মায়া, যাক তেওঁ ইমান ভাল পোৱা আৰু বিশ্বাস কৰিছিল, এনেকুৱা কেনেকৈ কৰিব পাৰে। কবিতা আৰু শান্তি দেৱীয়ে ৰমেশক সান্তনা দিলে, কিন্তু গাঁৱৰ মানুহে এই ঘটনাৰ বিষয়ে নানান কথা ক'বলৈ ধৰিলে। ৰমেশে নিজৰ দোকান আৰু পৰিয়ালৰ দায়িত্বত নিজকে ডুবাই দিলে, কিন্তু মায়াৰ স্মৃতিয়ে তেওঁক ৰাতি শান্তিৰে শুবলৈ নিদিলে। মায়াৰ চিঠিখন ৰমেশৰ বাবে এটা আৱেগিক আঘাত আছিল। ৰমেশে দুখ আৰু গাঁৱৰ সামাজিক চাপৰ বাবে মানসিকভাৱে বহুত কষ্ট পাইছিল। 2 বছৰৰ পিছত শান্তি দেৱী আৰু কবিতাই ৰমেশক দ্বিতীয় বিয়াৰ বাবে মনালে। প্ৰথমতে ৰমেশে মান্তি হোৱা নাছিল যদিও মাৰ্ক আৰু কবিতাৰ আগ্ৰহ দেখি ৰমেশে দ্বিতীয় বিবাহত আবদ্ধ হ'ল কাব্যাৰ সৈতে। কাব্যা সুৰজপুৰৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। কাব্যা সাধাৰণ, দয়ালু আৰু শিশুৰ প্ৰতি নিষ্ঠাবান আছিল। তাইৰ স্বভাৱে ৰমেশক পুনৰ জীয়াই থকাৰ প্ৰেৰণা দিছিল। কাব্যাই ৰমেশৰ অতীতৰ বিষয়ে শুনিছিল,
কিন্তু তেওঁ কেতিয়াও ৰমেশক বিচাৰ কৰা নাছিল। তাই কৈছিল, অতীত পাহৰি যোৱা ৰমেশ, আমাৰ হাতত বৰ্তমান আৰু ভৱিষ্যত আছে, সেইটো ভাল কৰোঁ। ৰমেশ আৰু কাব্যাই একেলগে এটা সৰু ঘৰ তৈয়াৰ কৰিলে। সোনকালেই তেওঁলোকৰ এগৰাকী জীয়াৰী অনন্যাৰ জন্ম হ'ল। কাব্যাই ৰমেশক পুনৰ হাঁহিবলৈ শিকাইছিল। তাই প্ৰায়েই বিদ্যালয়ৰ শিশুৰ বাবে সামাজিক কাম কৰিছিল, যেনে কিতাপ বিতৰণ কৰা বা দৰিদ্ৰ শিশুক বিনামূলীয়াকৈ পঢ়োৱা। ৰমেশো কাব্যৰ এই কামত তাইৰ সৈতে যোগদান কৰিবলৈ ধৰিলে। তেওঁলোকৰ জীৱনত এটা নতুন সুখ আহিছিল আৰু ৰমেশে লাহে লাহে মায়াৰ দুখ পাহৰিবলৈ ধৰিলে। এদিন ৰমেশ, কাব্যা আৰু অনন্যা সুৰজপুৰৰ বাৰ্ষিক মেলালৈ গ'ল। মেলাখন ৰং চঙি পোহৰ আৰু হাঁহি ধেমালিৰে ভৰি আছিল। কিন্তু এটা কোণত কাব্যাৰ দৃষ্টি এগৰাকী মহিলাৰ ওপৰত পৰিল, যি ফাটি যোৱা কাপোৰ পিন্ধি মাটিত বহি পুৰণি বাতৰি কাকত বিক্ৰী কৰি আছিল। তাইৰ মুখ ধূলি আৰু ক্লান্তিৰে ঢাকা আছিল। কাব্যাই ৰমেশক ক'লে, তাইক চোৱা, কিমান কষ্টত আছে, তাইক কিছু পইচা দিয়া। ৰমেশে পইচা উলিয়াই তাইৰ ওচৰলৈ গ'ল। পইচা দিয়াৰ লগে লগে তেওঁ স্তম্ভিত হৈ পৰিল। সেইজনী মায়া আছিল। তাইৰ চকুত আগৰ দৰে জিলিকনি নাছিল আৰু মুখখন নিৰাশাৰে ভৰি আছিল। মায়াই ৰমেশক দেখি লাজত চকু তললৈ নমাই দিলে। ৰমেশে একো নোকোৱাকৈ পইচা থৈ কাব্যৰ ওচৰলৈ উভতি আহিল। পথত কাব্যাই ৰমেশক সুধিলে, তুমি তাইক চিনি পোৱা নহয় জানো? ৰমেশে দ্বিধা কৰি মায়াৰ কাহানীক ক'লে। কাব্যাই শান্ত সুৰত ক'লে, ৰমেশ, যি হৈছে তাক পাহৰি যোৱা, কিন্তু যদি তাই কষ্টত আছে তেন্তে আমাৰ মানৱতাই আমাক তাইক সহায় কৰিবলৈ কয়। ৰমেশ নিমাত হৈ ৰ'ল, কিন্তু মায়াৰ দুৰ্দশাগ্ৰস্ত অৱস্থাই তেওঁক অশান্তি কৰি তুলিলে। ৰমেশ আৰু কাব্যাই মায়াৰ মাক কমলাৰ সৈতে যোগাযোগ কৰিলে। কমলাই ক'লে যে বিক্ৰমে মায়াক প্ৰতাৰণা কৰিছিল। তেওঁ মায়াৰ লিখা কাহিনীবোৰ নিজৰ নামত প্ৰকাশ কৰিছিল আৰু তাৰ পিছত তাইক এৰি বিদেশলৈ গুচি গৈছিল। মায়াৰ জীৱন ভাঙি পৰিছিল। তাই কেইবাবাৰো পৰিয়ালৰ পৰা সহায় বিচাৰিছিল, কিন্তু কমলা আৰু তেওঁলোকৰ পৰিয়ালে তাইৰ পৰা মুখ ঘূৰাই লৈছিল, কাৰণ মায়াই নিজৰ বিয়া ভাঙি সামাজিক বদনাম আনিছিল। কমলাই কান্দি কান্দি ক'লে, আমি নাজানো তাই এতিয়া ক'ত আছে, হয়তো ৰাস্তাত ভিক্ষা খুজি ফুৰিছে। কাব্যাই ৰমেশক উৎসাহিত কৰিলে যে তেওঁলোকে মায়াক বিচাৰি উলিয়াব লাগে। কাব্যাই তাইৰ বিদ্যালয়ৰ কিছুমান সামাজিক কৰ্মী বন্ধুৰ সৈতে যোগাযোগ কৰিলে আৰু এটা স্থানীয় NGO নতুন উমং সহায় ল'লে। NGOৰ কৰ্মী প্ৰিয়াই মায়াক সুৰজপুৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ এটা ফুটপাথত বিচাৰি উলিয়ালে। তাই সৰু সুৰা বস্তু যেনে পুৰণি বাতৰি কাকত আৰু প্লাষ্টিকৰ বটল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। প্ৰিয়া আৰু কাব্যাই মায়াক বুজনি দি এটা মহিলা আশ্ৰয়গৃহলৈ লৈ গ'ল। তাত তাইক খাদ্য, কাপোৰ আৰু মৌলিক দক্ষতাৰ প্ৰশিক্ষণ যেনে চিলাই আৰু হস্তশিল্প দিয়া হ'ল। মায়া প্ৰথমতে ভাঙি পৰিছিল আৰু কাৰো ওপৰত ভৰসা কৰা নাছিল, কিন্তু প্ৰিয়াৰ কষ্ট আৰু কাব্যাৰ দয়াশীলতাই লাহে লাহে তাই আত্মবিশ্বাস ঘূৰাই আনিলে। মায়াই পুনৰ লিখা আৰম্ভ কৰিলে আৰু আশ্ৰয়গৃহত এখন সৰু ডায়েৰীত তাইৰ কাহিনী লিখিবলৈ ধৰিলে। আশ্ৰয়গৃহত থাকোঁতে মায়াই অন্য এজন বাসিন্দাৰ পৰা জানিলে যে বিক্ৰম এতিয়া দিল্লীৰ এটা ডাঙৰ প্ৰকাশন গৃহ সাহিত্য সন্দেহত সম্পাদক হিচাপে কাম কৰে। তেওঁ উদীয়মান লেখকসকলক নিজৰ জালত ফচাই তেওঁলোকৰ ৰচনা চুৰি কৰিছিল আৰু তেওঁলোকক ভয় দেখুৱাইছিল। মায়াৰ খং উঠিল। তাই স্থিৰ কৰিলে যে তাই বিক্ৰমক উন্মোচন কৰিব, যাতে আন কোনো তাৰ ফিকাৰ নহয়। মায়াই প্ৰিয়া আৰু এজন যুৱ উকিল নিখিলৰ সহায় ল'লে। নিখিল এজন আদৰ্শবাদী উকিল আছিল, যিয়ে সামাজিক ন্যায়ৰ বাবে কাম কৰিছিল। মায়াৰ হাতত বিক্ৰমৰ পুৰণি ইমেইল আৰু মেছেজ আছিল, য'ত মায়াৰ কাহিনী চুৰি কৰাৰ কথা স্বীকাৰ কৰিছিল। নিখিলে পৰামৰ্শ দিলে যে তেওঁলোকৰ হাতত কপিৰাইট উলংঘনৰ এটা শক্তিশালী কেছ গঢ়িব পাৰে, কিন্তু তাৰ বাবে আৰু প্ৰমাণৰ প্ৰয়োজন। প্ৰিয়া আৰু মায়াৰ এটা ষ্টিং অপাৰেশ্যনৰ পৰিকল্পনা কৰিলে। তেওঁলোকে এগৰাকী যুৱ লেখিকা সৃষ্টিক বিক্ৰমৰ ওচৰলৈ পঠিয়ালে। সৃষ্টিয়ে এখন নকল কবিতা পুথি তৈয়াৰ কৰি বিক্ৰমৰ সৈতে সাক্ষাৎ কৰিলে। তাই তেওঁলোকৰ কথোপকথন ৰেকৰ্ড কৰিলে, য'ত বিক্ৰমে সৃষ্টিক ভয় দেখুৱাইছিল যে যদি তাই তাৰ শৰ্ত মানি নলয় তেন্তে তেওঁ তাইৰ কবিতা পুথি চুৰি কৰিব। এই ৰেকৰ্ডিঙে কেছটো আৰু শক্তিশালী কৰিলে। মায়া আৰু সৃষ্টিয়ে একেলগে বিক্ৰমৰ বিৰুদ্ধে কপিৰাইট উলংঘন, প্ৰতাৰণা আৰু মানসিক উৎপীড়নৰ কেছ দাখিল কৰিলে। প্ৰিয়াই ৰমেশ আৰু কাব্যাক মায়াৰ আইনী সংগ্ৰামৰ বিষয়ে জনালে। কাব্যাই ৰমেশক ক'লে,
মায়া যি কৰি আছে সেয়া কেৱল নিজৰ বাবে নহয়, সেই সকলো লেখকৰ বাবে যিসকল বিক্ৰমৰ দৰে মানুহৰ শিকাৰ হয়। আমি তাইৰ সৈতে থাকিব লাগে। ৰমেশে নিজৰ সঞ্চয়ৰ পৰা NGOক আৰ্থিক সহায় দিলে যাতে কেছটো শক্তিশালীভাৱে যুঁজিব পাৰি। তেওঁ মায়াৰ সৈতে সাক্ষাৎ নকৰিলে, কিন্তু কাব্যাৰ জৰিয়তে তাইৰ প্ৰগতিৰ খবৰ লৈছিল। আদালতত বিক্ৰমই নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি এজন ডাঙৰ প্ৰকাশক ৰবি মেহৰাক সাক্ষী হিচাপে প্ৰতিষ্ঠা কৰিলে। ৰবিয়ে দাবী কৰিলে যে বিক্ৰমৰ সকলো ৰচনা মৌলিক আৰু মায়াৰ কাহিনীবোৰ কেৱল কাকতালীয়ভাৱে মিলি যায়। কেছটো দুৰ্বল হ'বলৈ ধৰিলে। মায়া নিৰাশ হৈ পৰিলে, কিন্তু নিখিলে হাৰ নামানিলে। তেতিয়াই মায়া মনত পৰিলে যে বিক্ৰমে আন এগৰাকী লেখিকা তৰাৰ কাহিনীও চুৰি কৰিছিল। তৰা এতিয়া ইন্দোৰত এগৰাকী গ্ৰন্থাগাৰিকা আছিল। নিখিলে তৰাক বিচাৰি উলিয়ালে আৰু তাইক আদালতত সাক্ষ্য দিবলৈ মনালে। তৰাই ক'লে যে বিক্ৰমে তাইৰ কাহিনীও চুৰি কৰিছিল আৰু তাইক ভয় দেখুৱাইছিল যে যদি তাই বিৰোধ কৰে তেন্তে তেওঁ তাইৰ কেৰিয়াৰ ধ্বংস কৰি দিব। তৰাৰ সাক্ষীয়ে কেছটো সম্পূৰ্ণৰূপে সলনি কৰি দিলে। আদালতে মায়া, সৃষ্টি আৰু তৰাৰ পক্ষত ৰায় দিলে। বিক্ৰমক কপিৰাইট উলংঘন আৰু প্ৰতাৰণাৰ বাবে 3 বছৰৰ কাৰাদণ্ড আৰু ক্ষতিপূৰণৰ আদেশ দিয়া হ'ল। মায়াই ক্ষতিপূৰণৰ ধনৰ এটা অংশ আশ্ৰয়গৃহলৈ দান কৰিলে। তাই আশ্ৰয়গৃহত এটা কিতাপ লেখাৰ কৰ্মশালা আৰম্ভ কৰিছিল, য'ত তাই অন্য মহিলাক নিজৰ কাহিনী লিখিবলৈ উৎসাহিত কৰিছিল। তাইৰ এটা কাহিনী অকলশৰীয়া ৰাস্তা স্থানীয় বাতৰি কাকতত ছপা হৈছিল, যিয়ে তাইক পুনৰ আত্মবিশ্বাস দিছিল। ৰমেশ আৰু কাব্যা তেওঁলোকৰ জীয়াৰী অনন্যাৰ সৈতে সুখৰে জীৱন যাপন কৰি আছিল। ৰমেশে এদিন কাব্যাক ক'লে, তুমি মোক শিকাইছা যে দয়া আৰু মানৱতা কেতিয়াও বৃথা নাযায়। মায়াক নতুন জীৱন দিয়াত তোমাৰ আটাইতকৈ ডাঙৰ হাত আছে। কাব্যে হাঁহি ক'লে, আমি কেৱল মানৱতাৰ কৰ্তব্য পালন কৰিলোঁ। মায়াই এখন চিঠি লিখিলে, য'ত তাই ৰমেশ আৰু কাব্যাক ধন্যবাদ জনাইছিল। তাই লিখিছিল যে মই তোমাৰ বিশ্বাস ভাঙিছিলোঁ, কিন্তু তুমি মোক পুনৰ মানুহ হোৱাৰ সুযোগ দিলা। মই সদায় তোমাৰ ঋণী হৈ থাকিম। তাই এই চিঠিখন কেতিয়াও পঠোৱা নাছিল, কিন্তু চিঠিখন লিখি তাই শান্তি পাইছিল। মায়াই প্ৰমাণ কৰিলে যে অতীতৰ ভুলে জীৱনক সংজ্ঞায়িত নকৰে। সাহস আৰু আনৰ সহায়ৰে এটা নতুন ভৱিষ্যত গঢ়িব পাৰি। ধন্যবাদ।